মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এছএছএলচি আৰু এইচএছ 2026 কথা কওঁ। আজিৰ পৰা বহুত দিন আগতে শুনিছিলো হয়তো এছএছএলচি আৰু এইচএছ 2026 জানুৱাৰীত হ'ব পাৰে বুলি আমি আশংকা কৰিছিলো। সেইটো কাৰণ যিহেতু আগন্তুক ইলেকশ্যন আছে, গতিকে বহুতো আশংকা কৰাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰী চিন্তিত হৈ আছিলে। যদি জানুৱাৰীত হয় আমি পঢ়িবলৈ বহুত সময় কম পাম, ৰিভিজন দিব নাপাম, এনে ধৰণৰ বিভিন্ন চিন্তা হৈছিলে। কিন্তু আজি আছে এটা ভাল খবৰ, আৰু ভাল খবৰটো আমি দেখুৱাবলৈ গৈ আছো যে ইয়াতে দেখা 13 তাৰিখে যে এইচএছ ফৰ্ম ফিল আপ নোটিছ ওলাইছিলে তাত এটা কথা মেনশ্যন আছে। ইয়াতে চোৱা, ইট ইজ ইনফৰমেশ্যন অফ অল কনচাৰ্ন that the ASEP Division 2 is planning to hold the higher secondary final examination 2026 in February-March. ইয়াতে ধুনীয়াকৈ লিখা আছে এইচএছ 2026 ASEP Division 2 ইয়াৰ প্লানিং কৰিছে ফেব্ৰুৱাৰী-মাৰ্চতে পাতিব। ইয়াৰ পৰা গম পালো জানুৱাৰীত যিটো কথা ওলাইছিলে সেইটো নহয়, ফেব্ৰুৱাৰী বা মাৰ্চতে হ'ব। ইয়াতে যিহেতু হায়াৰ ছেকেণ্ডাৰী কথা ওলাইছে, এটা কথা জনা উচিত, হায়াৰ ছেকেণ্ডাৰী এক্সামৰ লগতে মেট্ৰিক পৰীক্ষাও একেলগে হয়, যদিও অলপ ইফাল সিফাল হৈ থাকে। সেয়েহে আমি ক'ব পাৰো এছএছএলচি এক্সামো ফেব্ৰুৱাৰী-মাৰ্চতে হ'ব। আগৰ বছৰবিলাকত যেনেকৈ হৈ আছিলে ফেব্ৰুৱাৰী-মাৰ্চত তেনেকৈ হ'ব। তোমালোকে চিন্তা কৰি আছিলা সেইটো নহয়, গতিকে তোমালোকে সময়মতে সিলেবাস কমপ্লিট কৰিব পাৰিবা। এইটোৱে আছিল ভাল খবৰ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।